Hello guys and welcome back to the channel. So sabo pare ajir video tu moi ghoror pora arambho kora nai. Ajir video tu arambho hoise highway maj mujia pa. Hoy apni title aru thumbnail ot dekhilei sage. Aji ami goi asu eta bikhesh khai loi. So jega tu le jam tar agot apuni sabo pare hoy ase bahut beshi borokhun. Moi ghoror pa hote pray gudei tu titi golu. Hoy bahut dinor mora channel ot eta solo ride upload korim. So bolok sar ami kunkale jao kinu tar agot khailo ekap sah jade body tu olopman gorom hoi lok. So মই যেতিয়া ঘৰৰ পৰা ওলাইছো তেতিয়া ইমান বেছি বৰষুণ আৰু সব ফালে পানী জমা হৈ আছে হেতু কাৰণে মই আপোনালোকক ৰাস্তাটো দেখাব নোৱাৰিলো কিন্তু ৰাস্তাটো দেখিলে আপোনালোকে ক'লে হয় যে মানে কি হৈছে গুটে পানী তাতে মৰিকলং চাৰিআলি ওচৰত মোৰ কাষেদি এখন ট্ৰাক গৈছে আৰু ট্ৰাকখন যোৱাৰ কাৰণে গুটে পানীখিনি মোৰ গাত এতিয়া মই ফোনটো বাৰু বৰষুণত উলিয়াব নোৱাৰো কিন্তু এতিয়া চেষ্টা কৰিম যে ইয়াৰ পিছৰ ক্লিপখিনি আপোনালোকক ভালদৰে দেখুৱাম So guys, মই just এটা খালি জায়গা পাই অলপমান বাইকখন সাইড কৰিছো আৰু আপোনালোকক এটা বস্তু দেখাও যে বানপানীৰ অৱস্থা কেনেকুৱা ৰাস্তাৰ কাষে কাষে গুটেই বানপানী মেইনলি যেতিয়া ফ্লাইওভাৰ বিলাকৰ ওপৰত উঠা যায় বাইক লৈ তাৰ পিছত যোনটো দৃশ্য দেখা যায় সাইডত গুটেই বানপানীৰে ভৰা সাইডেদি গুটেই গাড়ী বহুত স্পিডত গৈ আছে আৰু মোৰ সাইডত ৰাস্তাৰ কানে কানেও পানী So guys, এই জায়গাটো চাও এই জায়গাটো এনেকুৱা লাগিছে কিবা পুখুৰী আছে নেকি গুটেই পানীৰে ভৰ্তি ৰাস্তাবোৰ চাব পাৰে গুটেই পানী চিটিকনি গাড়ী গলে মানে গুটেই গায়ে চায়ে সব পানী পৰি যায় বতৰটো হৈ গৈছে একদম ফাৰ্ষ্ট ক্লাছ আৰু মন গৈছে একাপ ফাৰ্ষ্ট ক্লাছ চাহ খাবলৈ অথনি তাত চাহ খাম বুলি ভাবিছিলো কিন্তু তাৰ পিছত ভাবিলো যে এইখিনিত নাখায় অলপমান আগত আৰু ভাল দোকান আছে তাত গৈ পেলাই চাহ খাওঁগে আৰু তাৰ পিছত কিবা এটা খাবও লাগিব কাৰণ মই ঘৰত ভাত চাত একো খাই অহা নাই So bolok সোনকালে আগবাঢ়ো আৰু আই হোপ মোৰ সাউন্ড আপোনালোকৰ কাষত আহিছে কাৰণ গাড়ীবোৰ বহুত বেছি স্পিডত মোৰ কাষেদি গৈ আছে সো bolokচোন জাৰ্নিটোত আগবাঢ়ো 50 টকা দিয়কচোন So guys, I just Kothiadoli ওচৰত পেট্ৰল ভৰালো বেছি ভৰোৱা নাই মাত্ৰ 50 টকাৰ ভৰাইছো কাৰণ দেউতাৰ বাইকখন লৈ আহিছো তেতিয়া অলপ তেল ভৰাই দিবই লাগিব সো এতিয়ালৈকে the bike is performing super good আৰু আমি আমাৰ ডেষ্টিনেশ্যনৰ পৰা বেছি দূৰত নাই সো সোনকালে বলক যাও আৰু ৱেডাৰটো মই মানে আপোনালোকক কিছুমান ক্লিপ দেখাব পৰা নাই বৰষুণৰ বাবে কিন্তু ৰাস্তাটো ইমানেই বেছি ধুনীয়া হৈছে মানে মই আপোনালোকক বুজাব নোৱাৰিম আপোনালোকৰ তাত যদি সময় আছে দেন মই আপোনালোকক 100% ৰেকমেণ্ড কৰিম যে আপোনালোকে নিজৰ বাইকখন বা স্কুটিখন লৈ অলপমান ওলাই আহক এনেকুৱা বতৰত আৰু নিজে আমেজটো ফিল কৰক বলকচোন যাও সোনকালে নিজৰ ডেষ্টিনেশ্যনৰ ফালে So guys, ইয়াত মই অলপ সময় ৰৈছো বিস্কুটৰ পেকেট দুটা ল'বলৈ একচুয়ালি অথনিবা চলাই ভুক লাগি গৈছে আৰু ইয়াত আৰু এটা বস্তু আপোনালোকক দেখুৱাম ইয়াত দাদাহঁতে খেলি আছে কেৰম আৰু বহুত দিনৰ মূৰত মই কেৰম দেখিছো ইয়াত তোমালোকে সদায় খেলা নে কন্টিনিউ ৰাতিটো দেৰিলৈকে খেলা চাগে So guys, মই এতিয়া আছো কঠিয়াতলি কামপুৰ পথত মানে যোনটো ৰাস্তাই কামপুৰ আৰু নগাঁও টাউনখন মেইনলি কানেক্ট কৰে থ্ৰু কঠিয়াতলি আৰু এই ৰাস্তাতে কেইদিনমান আগত আপোনালোকে দেখিছিল চাগে গোটেই ৰাস্তাৰ ওপৰত এক আঁঠু পানী আছে পুৰা আপুনি ইয়াৰে নে কিমানলৈকে পানী উঠি গৈছিল সেই দোকানখন পানী আপোনাৰ 20খন ওপৰলৈকে হয় আকৌ এতিয়া আজি শুনিছো দেখোন মানে আকৌ পানী বাঢ়িছে নদী পোৱা ফুল আছে কপিলি মই এতিয়া মোৰ ঘৰটো আহি থৈ গুচি আহিছো আপোনালোকৰো এইকেইদিনটো একদম মানে এই পেট অশান্তি বৰষুণতে থাকিব লাগে হেৰি নাই আৰু এইখন কি টেম্পৰেৰিলি বনাই দিয়া হৈছিলে নেকি টেম্পৰেৰি বনাই দিয়া হৈছিলে কাৰণে মানুহ চলিব লাগিব হয় আৰু তাৰপিছত এইটো চাবুৱে বনাই হয় দেই তেতিয়াতো কামপুৰৰ নগাঁৱৰ লগত একে সম্পৰ্ক মানে সিটো ৰাস্তাও কিবা হৈছিল নেকি যোনটো কামপুৰটো ৰহালৈকে হয় সেইটো বুক গৈছে এইটো এবাৰেই প্ৰথম হৈছে নেকি বাৰু নে আগতে হৈছে এবাৰ প্ৰথম হৈছে হয় আগত হৈছিলে অলপ কম মানে 2004 চনত বেছি হৈছিলে 4 মানে প্ৰায় 16-17 বছৰ পিছত আকৌ
So guys, যেতিয়া প্ৰথম গোটেই ৰাস্তাত পানী উঠি গ'ল এইখিনি জেগাৰ পৰা বেক চাইডে সেই দলং এখন আছে সেইখিনিলৈকে, তেতিয়া ফাৰ্ষ্টে এই ব্ৰিজখন টেম্পৰেৰীলি বনাই দিলে। মই আপোনালোকক বেক চাইড দি দেখুৱাইছোঁ এইখন। কিন্তু যিহেতু মানে টেম্পৰেৰী চলিউশ্যন নোৱাৰে, গাড়ী চাড়ীটো অভিয়াছলি যাব নোৱাৰে, তাৰপিছতে ছাবৱেটো আঁতৰাই দিলে। আৰু মই এইমাত্ৰ শুনা মতে মানে যোনকেইদিন পানী হৈ আছিলে সেইকেইদিন এই জাষ্ট এইকণৰ পৰা এইখিনি প্ৰায় 20 মিটাৰ আনিবলৈ নাওবিলাকে বাইক এখনৰ 300 টকা 250 টকা তেনেকৈ চাৰ্জ কৰিছিল। আৰু হয়ো মানে এতিয়া নহ'লেও নহয়, মানুহৰ উপায় নাইকিয়া হৈ গ'ল। মানে সঁচাই মানে আমি মানুহখিনিয়ে এটা বস্তু শিকিব লাগে যে আমি যিমান প্ৰকৃতিক এক্সপ্লইট কৰিম, আমি কিন্তু এনেকুৱা বস্তু ফেচ কৰি থাকিব লাগিব। চ' ব'লকচোন পিছে আগবাঢ়ো, ঘৰৰ ফালে যাওঁ, কাৰণ বহুত সময় হ'ল ওলাই অহা আৰু ঘৰৰ পৰা দেউতাই ফোন কৰিছে যে দেউতাক বাইকখনো লাগে। চ' ব'লক সোনকালে যাওঁ ঘৰলৈ। দাদা, এইখন কিহৰ দলং? মানে এইখন বেলেগকে বনাইছিলে নেকি? সেইখন কি পুৰণা দলং আছিল নেকি? ব্ৰিটিছৰ দিনৰে? বাহ, সেইদিনা দাদা পানী মাজতে যে পানী বাঢ়িছিলে 2 সপ্তাহমান আগত, এখন ডুব খাইছিলে নে? মানে প্ৰায় লেভেলত আহি গৈছিল আৰু। বাহ, আকৌ আজি শুনিছো দেখোন পানী বাঢ়িছে বোলে। কাইলৈ পৰহিলে মানে দিগদাৰ। চ' গাইজ ফাইনেলি এতিয়া 3:30 মান বাজিছে আৰু মই এট লাষ্ট ৰৈছোঁ কিবা এটা খাবলৈ। অথনিবা ভাগৰ লাগি গৈছে, ইফালে দেউতাও ফোন কৰি আছে যে বাইকখন লাগে। চ' ফাৰ্ষ্ট কিবা এটা খাই লওঁ, ভোক লাগিছে, আৰু তাৰপিছত চিধা ঘৰলৈ যাওঁ, দেউতাক বাইকখন দিওঁ। পিছে অৰ্ডাৰ কৰিলোঁ আৰু মই ৰৈছোঁ এই জাষ্ট কঠীয়াতলি চাৰিআলি পাৰ হৈ ৰেংমেঙৰ ওচৰত পাহাৰী ধাবা বুলি। ইয়ালৈ মই আগতো আহোঁ। চ' ব'লক কিবা এটা খাই সোনকালে নেক্সট ঘৰলৈ যাওঁ। চ' ফাইনেলি চাহ কাপ খাই গাটো ভাল লাগি গৈছে, গৰম লাগি গৈছে। আপোনাক 2টামান ভিডিঅ' আগত কৈছিলোঁ যে গাটো ইমান ভাল নহয়, জ্বৰ হৈ আছিল, আৰু তাতে বৰষুণৰ বতৰত বাইক চলোৱা তিতি জ্বৰ আৰু বাঢ়িব পাৰে। চ' চাহ কাপ খাই লাষ্ট টাইম গাটো ভাল লাগি গৈছে। খোৱা বোৱা সকলোখিনি হৈ গ'ল। মই বেক চাইডৰ এই ধাবাখনত খাইছিলোঁ। এতিয়া ব'লক আপোনালোকক চিধা ঘৰত লগ পাম। কেনেকুৱা লাগিলে কলেণ্ডত? কি কৰি আছে? ৰেকৰ্ড কৰি আছে? চ' গাইজ 4:30 মান বজাত প্ৰায় ঘৰ পালোগে। যাওঁতে একো ৰেকৰ্ড নকৰিলোঁ, কাৰণ যাওঁতে ফোনটো ৰেইনকোটৰ ভিতৰত আছিল আৰু অলপ স্পীডত গৈছিলোঁ যাওঁতে। আৰু এতিয়া মই আহিছোঁ, মই গৌৰৱ আৰু প্ৰজ্ঞান দেখুৱাম আপোনালোকক অলপমান ওলাই চাহ একাপ খাবলৈ। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। হোপ আপোনালোকে ভিডিঅ'টো ভাল পালে চাগে। যদি ভিডিঅ'টো ভাল পালে তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগ পাম এনেকুৱাই আৰু এটা ভিডিঅ'ত। তেতিয়ালৈকে বন্দে মাতৰম, জয় অসম।